ওলায়ে নাহিব আদা নহৰুৰ পেষ্ট অকণমান সময় ভাজি ল'ব লাগিব না এতিয়া দি দিওঁ পানীলাও আৰু আলু খাওঁৰে হ'ব লাগে খালোঁ বুজিছা তুই আৰু কিয় দাঁতকেইটা ওলাইছা This is Ramdhani Radio. হাই Hi, bole. Masaru pani lau banai ase ro. Khaba lagu age thik se. বৰ্তমান মাছ দিয়া নাই Pani lau hijaba para nai. সেইকাৰণেতো দিয়া নাই লবণ Nimok dise guys. Bapau. গালতি সে মিস্টেক হবে Malwe. Urai disi nimokor moyam. হালদি কি বুলি কয় হিন্দীত Healthy বুলি কয় দে এই nimokor moyam ai te uraisi. হিন্দী বেছি Haldi dise নাজানো haldi. তো বৰ্তমান নকলে হয় চিনিয়ে নাপাওঁ Sini paling ako malaki na. Video ko na ito. আদা অলপমান দিম ৰ লাল টিকটিকি Ako na tita ko rin lang yung randa naman. অলপ ভালকৈ হিলাই দিম Loray din ulit ako. Kung paano naman hindi ko ito hindi wala ko ito na sabihin. Loray kasi ulta ko na diya. Dari kami 10 minit mana yang kihi jabo. Parwisot pani debo niki. Na na de random he kam go. অপেক্ষা কৰক কি কৰিব লাগে অপেক্ষা ঠিক আছে দে অলপমান ফেলেম ল কৰি দিওঁ ৰ 10 মিনিট সময়ৰ পিছত ভকাই আছো ৰ গাইস ইয়াৰে এইটো চাওক গাইস এই কি ডাঙৰ কৰ ফল লৈছে আমাৰ কইনাটোৱে কোলা কোলা তাকে খোৱাব লাগিব এইটো খাব কাৰণে তো লেঞ্চো এইটা কি বেয়া হৈছে তাই একেবাৰে মিলছি দে মানুহটোৰ লগত খাব লাগিব দিলোৱে দেখুৱা বা পাহৰিলোৱে নহয় স্পেচিয়েল বনাইছে স্পেচিয়েল ভোক লাগছি তাৰ কাৰণে সোনকালে খাবৰ কাৰণে বনাই পানী আছোঁ দিলে ইটান সিজাব লাগিব এইখিনি অলপ পানী কৰি খুৱাব থৈ দে। লাগিব আৰু বাই অলপ টাইম এতিয়া মছলা দিব আমাৰ অলপমান এই মিক্সাৰ মছলা এতে বহুত কেতিয়াবা কিবা আছে কিবি মিক্স কৰি থৈ দিছে জিৰা মছলা মিট মছলা যি এই যি আছে মুঠতে দোকানত যি পায় বাৰ মছলা মিক্স হৈ আছে ইয়াতে গোটাই মিক্স কৰি থৈ দিছে আমাৰ হ'ব কেনেছো কালাৰ আছে হ'ব গুড়ৰে ৰাই ৰাতিৰ হেৰি না ধৰিব নোৱাৰে দে আৰু সেনকে খাব পিছে লাগিব আৰু হয়। উপায় নাই দে আৰু 20 মিনিট মানে জ্বালা এনেকুৱা হৈছে ভালকৈ থকা নাই এবাৰ এইখিনি ফ্ৰাই কৰা মাছ দিব তাতে ফ্ৰাই কৰি থৈ দিছিলোঁ তেতিয়া এবাৰ দিব লাগে এই ৰান একেবাৰে টুকটুকটা মাৰছে দে দি অলপ অলপ লিখিত শিকিব লাগিব
শীত তো কিন্তু আৰু খাবি নাকি মাথা খাবি নাকি মাথা আৰু নাখাওঁ দে মাছৰ মাথাকে দি দিয়ে ভাবি চিন্তি লাগি লাভ নাই দিয়ে জলদি নিজৰ কামৰ কাৰণে আজি দুটা মতে নিলে কালি মাথা খাব লাগিব আজি এইকে এইখিনি আৰু কালিৰ কাৰণে থৈ দিলে 2 পিচ খাব লাগিব একদিনতো খাব নহয় আৰু অলপ টাইম থাকিব থাকি কৰি আৰু 10 মিনিট এই দেখো গাইস হৈ গেল আঞ্জা এটা খাওয়া হে কথা আর কেনে হইছে ভাল লাগো না খাবা তুই তো জানো মজা হয়েছে আলু দুটা গুড়া কৰি দুটা নহয় এটাহে দিছোঁ আলু 2 খুচৰা আলু গুড়া কৰি 2 খুচৰা 2 পিচ নহয় 2 পিচে অলপমান গুড়াও খাব লাগিব তাৰমানে